আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে ওদালগুৰি জিলা কংগ্ৰেছ কমিটি তথা ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ অধীনত আজি যি নিৰ্দেশ দিছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আজি যি অৱস্থান ধৰ্মঘট আমি ওদালগুৰি জিলা কংগ্ৰেছ কমিটিয়ে লৈছোঁ। যোৱা কিছুদিনৰ আগত উমৰাংচুত এখন ঘটনা ঘটিছিলে কয়লাৰ খান্দি থকা স্থলত। সেই স্থলৰ যিসকল শ্ৰমিক অন্তৰ্ধান হল লগতে কিছু মৃত্যুবৰণ কৰিলে আৰু কিছুমান সন্ধানহীন হৈ আছে। সেইসকলৰ কাৰণে আমি ওদালগুৰি জিলা কংগ্ৰেছে লগতে ওদালগুৰি জিলা যুৱ কংগ্ৰেছে গোটেই আমি আজি অৱস্থান ধৰ্মঘট কৰিছোঁ। আৰু এই যিটো কয়লা চিণ্ডিকেটৰ আচল নায়ক যিজন অসমৰ জনবিখ্যাত মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব, যিজন ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ এখন দেশত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ অমান্য কৰি কয়লা চিণ্ডিকেট কৰি আছে, যিজন চৰকাৰে আহি চিণ্ডিকেট মুক্ত কৰিম বুলি কৈছিলে সেই চৰকাৰে আজি চিণ্ডিকেট কৰি আছে। চ' আমি তেখেতক এই চৰকাৰখনক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ, কাৰণ যিজনে চিণ্ডিকেট নকৰা একদম গোটেই ভাল এখন চৰকাৰ মানে চলাই যোৱাৰ যিটো শ্লোগান দিছিলে তেখেতে মানে মানুহক বুজাইছিলে, তেখেতে আজি চিণ্ডিকেটত লিপ্ত হৈছে। আৰু এনেকুৱা চৰকাৰ যি চৰকাৰে মানুহক শ্ৰমিকসকলক মৃত্যুৰ মুখত ঠেলিছে এই চিণ্ডিকেটৰ জৰিয়তে। চ' আমি উচ্চতম ন্যায়ালয়ত বিনম্ৰভাৱে ওদালগুৰি জিলা কংগ্ৰেছ কমিটিৰ দ্বাৰা আমি অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে এই চিণ্ডিকেট মাফিয়া আৰু এই চিণ্ডিকেট চৰকাৰক অতি শীঘ্ৰে ইহঁতৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ বাবে অনুৰোধ কৰিছোঁ। লগতে এই যিসকল শ্ৰমিক মৃত্যুবৰণ কৰিলে লগতে যিসকল সন্ধানহীন হৈ আছে সেইসকলক অতি শীঘ্ৰে তাৰ পৰা বঞ্চিত কৰাৰ কাৰণে তাৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে আমি পুনৰবাৰ উচ্চতম ন্যায়ালয় তথা সকলো ডিপাৰ্টমেণ্টক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু তেখেতক সকলক সেই পৰিয়ালবৰ্গৰ সকলো যিসকল মৃত্যুবৰণ কৰিলে লগতে যি শ্ৰমিকসকলে আজি সন্ধানহীন হৈ আছে সেই সকলো পৰিয়ালবৰ্গক ক্ষতিপূৰণ যাতে দিয়ে চৰকাৰক এই আহ্বান, ডিপাৰ্টমেণ্টক আমাৰ এই আহ্বান আৰু উচ্চতম ন্যায়ালয়ক আমাৰ এই আহ্বান যাতে অতি শীঘ্ৰে এই চিণ্ডিকেট মাফিয়াসকলক গ্ৰেপ্তাৰ কৰি তেহেঁতক উচিত ব্যৱস্থা লয়। ধন্যবাদ।